এয়া চাব এতিয়া এনেকুৱা এটা কথা মই থাকোঁ যোৰহাটত আৰু যোৰহাটত যেতিয়া জুবিন আহে তেতিয়া মই লগ পাওঁ বা মই যেতিয়া গুৱাহাটীলৈ যাওঁ মই এবাৰ লগ কৰি আহোঁ ঠিক তেনেকৈ মই বছৰ ধৰি আমি এনেকৈ চলি আছে আৰু এই লাষ্ট জুলাই 5 তাৰিখে মই গুৱাহাটীত গৈছোঁ মোৰ মাৰ ট্ৰিটমেণ্টৰ কাৰণে তেতিয়া মই তাৰ ঘৰলৈ যাম বুলি মোৰ আমাৰ মিছন নৱজ্যোতি চুতীয়া আমি দুজন একেলগে গ'লোঁ আপুনি চবেই চিনি পায় অৰ্কেষ্ট্ৰিনিষ্ট তাৰ বহুতো গানত বজাইছে এতিয়া আগতে তাৰ লগত একেলগে পাৰফৰ্মো কৰিছিলে একেলগে বজাইছিলোঁ জুবিন গাৰ্গৰ লগত তেতিয়া সেই নৱই মই বুলবুলাৰ ঘৰৰ পৰা আহি তই জুবিন গাৰ্গৰ ঘৰত সোমালোঁ জোনালী ঘৰত তেতিয়া নৱই ফোন কৰিলে কাৰোবালৈ গেটখন বন্ধ তেতিয়া ফোন কৰি ক'লে যে গেটখন খুলিব লাগে তেতিয়া তাৰ ভিতৰত চুইচ আছে আজিকালি আগতে কিন্তু গেটখন খোলা থাকে যাবলৈ আগতে চব যাব পাৰে আজিকালি গেটখনৰ ভিতৰৰ ফালৰ পৰা চুইচ দিয়ে তাৰপিছত খোল খাই তেতিয়া যাব পাৰিম জুবিনে মাতিলে তাত জুবিন অকলেকে বহি আছে একদম অকলে আছে তাৰপিছত আমি দুটা গ'লোঁ গৈ তাক অলপ মানে অসুখীয়া নিচিনা লাগিলে বা শুই উঠি অহা নিচিনা লাগিলে তাক অলপ দেৰি কথা পাতিলোঁ কেতিয়া আহিলে কি কথা চব সুধিলে সোধাৰ পিছত যেতিয়া তাক ক'লে যে তোমালোকে ৰেষ্ট লোৱা আমি যাওঁ আৰু সেইদিনাখন প্ৰথমবাৰৰ বাবে মোক মানে সি তই বুলি মাতিছে কেতিয়াও মোক আজিলৈকে তই বুলি মতা নাছিলে আজি যিমান বছৰ আমি একেলগে থাকিলোঁ প্ৰথমবাৰ কাৰণে তই মাতিছে তেতিয়া মই ক'লোঁ যে তুমি আজি মোক বৰ ভাল লাগিছে আজি তুমি তই বুলি মাতিছা মোক তেতিয়া সি কৈছে যে তোক মাতি দিব নোৱাৰো নেকি ইউ আৰ মাই চাইল্ডহুড ফ্ৰেণ্ড তেনেকৈ কৈছে আমি একেলগে ডাঙৰ হৈছোঁ মোৰ খুবেই ভাল লাগিছে আৰু এইটোত আগতেই মাতিব লাগিছিলে এতিয়া মাতিছোঁ আমি বুঢ়া হৈ গ'লোঁ বুঢ়া হৈছোঁ আৰু এতিয়া মাতিছোঁ আৰু এনেকৈ কৈছে তেনেকৈ কোৱাৰ পিছত মই আহিবলৈ ল'লোঁ তেতিয়া পটককৈ নৱকে মোকে ক'লে যে তহঁতৰ কাৰণে মই জুবিন গাৰ্গ নহয় ক'লে মানে সি ফ্ৰেণ্ড চাৰ্কলক বিচাৰি আছিলে তাৰ পুৰণা বন্ধু আমাৰ যোৰহাটৰ হওক বা অসমৰ যিখিনি পুৰণা বন্ধুবিলাকক বিচাৰিছিলে মানে সময়বোৰ যেতিয়া সলনি হৈ আহিছিল তেতিয়া এই যে এটা মেকানিকেল এটা কমাৰ্চিয়েল বন্দি মাজত সোমাই পৰিছিল মোৰ হাতত একদম সময় কম 3 মিনিট আছে এনেকুৱা হৈছে বস্তুটো যে জুবিন গাৰ্গ শেষৰ ফালে একদম অকলশৰীয়া হৈ গ'ল অকলশৰীয়া হ'ল তাক অকল পইচাৰ কাৰণে এটা ইউজ কৰা হ'ল তাৰ টায়াৰ থাকে তাক ক'ৰবাত ইন'ভেশ্যন কৰিব লৈ যায় এক ছেকেণ্ড বুবুৰে কিবা এটা ক'ব বিচাৰিছে কওক মই নাই মই এইখিনি এটা কথা আছে তেতিয়া মই ক'লোঁ তেতিয়া ক'লে যে জুবিন গাৰ্গ আমাৰ কাৰণেতো জুবিন গাৰ্গ এটা নাম কাৰণ উই আৰ চাইল্ড ফ্ৰেণ্ড আমি সকলে বাল্যকালৰ বন্ধু তোমাৰ কাৰণে পৃথিৱীখন বেলেগ এটা জুবিন গাৰ্গ সেইকাৰণে তেতিয়া মই সি কৈছে যে মই জুবিন গাৰ্গ কেনেকৈ হৈ গ'লো নিজে গম নাপালোঁ বুজি পালো কৈ পেলাই কিন্তু সি কান্দিছে তেতিয়া খুব মৰম মানে এই গোটেই কথাখিনি আচলতে এইটো মোৰ ভাৰ্চন কাৰণ এইটো মানে আপুনি চাই কেতিয়াও ভবা নাছিলে যে সেয়া শেষ হ'ব পাৰে বা এই কথা না ভাৰ্চনটো মানে এইটো মই কোনো প্ৰুফ নাই কাৰণ মই কেতিয়াও ভবা নাই কেতিয়াও মই চক হৈ গৈছোঁ কিমান কান্দিছে সময় যদি বেছি নাই মই সেইদিনাখন বুবু 1 মিনিট ৰবি তই মই কথা এটা কওঁ তই কোৱা কাৰণে মই কৈছোঁ সেইদিনা মোক ঋতু ফোন কৰিছে ঋতু আমাৰ বম্বে যিটো অৰিজিনেল বেচিছ ঋতু শইকীয়া ঠিক আছে সি ফোন কৰি 51 মিনিট কথা পাতিছে ঋতুক কৈছিলে জুবিনে লাষ্ট বম্বে যাওঁতে যে মই বৰবাদ হৈ গ'লোঁ মোৰ একো নাই ঋতুৱে তাক বহুতবাৰ সুধিছে তই মোক ক সি কিন্তু নক'লে কিন্তু আমি জুবিনৰ চকু চালে গম পাওঁ সি কি বেদনাত আছে কি বেদনাত নাই সি ফূৰ্তি আছে নে ফূৰ্তিত আমি চকু চাই গম পাওঁ সেইকাৰণে কৈছোঁ জুবিন ঢুকোৱাৰ আগত 1 বছৰ 1.5 বছৰৰ পৰা সি বহুত মানসিক অশান্তিত আছিলে সি কষ্ট পাই তিলকে মৰিছে তাক উচতাই মানুহে মাৰি দিছে তাক উচতাই মানুহে মাৰিছে এই কথা বাৰম্বাৰ মই কওঁ তাৰ পৰা মানুহে চব চুই খালে সেইটো কিবা ক'ব নিশ্চয় কওক বুবুৰা সেইটো একেটাই কথা গতিকে জুবিন গাৰ্গৰ মৃত্যু তাৰপিছত মুহূৰ্তটোৰ পিছত বুবুৰা কওক মানে তাৰপিছত মোৰ মই বহুতখিনি কথা পতাৰ পিছত আমি আহিলোঁ মই সি অহা সময়ত খালি কৈছিলে তই মৰিলে মই জ্বলাম মই মৰিলে তই জ্বলাবি সেই কথাষাৰ এইটো কাৰণে কৈছিলে মোক কোৱা নাছিলে আমাৰ নিচিনা বন্ধুবিলাকৰ কথাহে বিচাৰিছিলে সি মই কেনেকৈ গম পালোঁ তাৰ 2 দিনমানৰ পিছত আমাৰ যোৰহাটৰ বাখৰ দত্ত বুলি এজন এষ্ট্ৰলজাৰ আছে তেওঁ খুব ভাল বন্ধু একেলগে ঘৰৰ পৰা বাল্যকালৰ পৰা আমি একেলগে থকা তালৈ ফোন কৰিছিলে কৈ পেলাই কৈছে বাখৰ ৰাতি 1 বজাত কৈছে মই যোৰহাট গৈ আছোঁ 2 দিনমান থাকিম মোৰ ডিব্ৰুগড় ক'ৰবাত প্ৰগ্ৰেম আছে দুদিনমান থাকিম মই পুৰণা বন্ধুবিলাকক লগ কৰিম
বুজিলো। বাখৰে কোৱা কথা তাৰমানে গোটেই পুৰণা বন্ধুবিলাকক লগ কৰি বিদ্যমান থাকিম সেয়া, মানে তেওঁ কি বিচাৰিছে সেয়াই বিচাৰিছে। তেওঁ বুজি পাই গৈছিলে যে তেওঁ একজেক্টলি মই সেইটোৱে কৈছোঁ ব্যৱহাৰ কৰিছে, গতিকে মোক এটা পুৰণা মানুহ জুবিনে সময় নাই আৰু জুবিনে বুজি পাইছিলে সি তাৰ হয়তো সেইটো অন্তিম সময় আছিলে সেইকাৰণে সি এই যে পডকাষ্টৰ যে দিছে মানে ৰীতা বাইদেউ সেইটো চালে চব গম পাব আৰু সেইখিনি কথা আপোনালোককো তেওঁ ইংগিত এটা দি থৈ গ'ল। মোৰ অনুষ্ঠান সামৰিব সময় হ'ল। ধন্যবাদ আপোনালোক সকলোকে আৰু ইয়াৰে সৈতে মই মোৰ অনুষ্ঠান